হাই বন্ধুসকল, স্লো মোশন ভিডিঅ' কেনেকৈ বনাব পাৰি শিকোৱা হওক। ছাবস্ক্ৰাইব কৰক মহানন্দৰ অসমীয়া চেনেলটিত এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবলৈ বেল আইকনটিত ক্লিক কৰক। নহ'লে আমি প্লে ষ্ট'ৰত যাম। প্লে ষ্ট'ৰত ক্লিক কৰি মই আগতে মাৰি থৈছিলোঁ। চাৰ্চ বক্সত লিখিম স্লো মোশন ভিডিঅ' SLOWMOTION স্লো মোশন FX বুলি মাৰি দিলেই হ'ল। তাৰপিছত চাৰ্চ কৰি দিব। চাৰ্চ কৰি দি কেনে ছেকেণ্ড নম্বৰত দেখিছে স্লো মোশন ভিডিঅ' FX, সেইটো ক্লিক কৰিব। দেখিছে নহয় লগতো, তাত ক্লিক কৰিব। ক্লিক কৰি কেনে আপোনালোকে ইনষ্টল কৰিব। মোৰ অলৰেডি ইনষ্টল হৈ আছে। 4.0 ৰেটিং, বহুত ভাল এপছ। এতিয়া মই বেক আহিছোঁ। আহিকৈ স্লো মোশন এপছটোত মই ক্লিক কৰিছোঁ। ক্লিক কৰি পেলাই ষ্টাৰ্ট বুটনটো দেখিছে, তাত ক্লিক কৰিব। ক্লিক কৰি পেলাই ৰেকৰ্ডো কৰিব পাৰিব কেমেৰা দি, লগতে চ'ৰ্চ মুভি আপোনালোকে যদি আগতীয়াকৈ ছিলেক্ট কৰি দিছে, ৰেকৰ্ড কৰি দিছে, সেই তাত ক্লিক কৰিব। কৰি পিনে যোনটো ভিডিঅ' আপোনালোকে স্লো মোশন বনাম বুলি ভাবিছে সেই ভিডিঅ'টো ছিলেক্ট কৰি ল'ব। মই এটা লৈ আছোঁ। মই স্লো মোশন বনাই কিনে আপোনালোকে এইদৰে দেখুৱাব। আপোনালোকে এনেকৈ কাটিব পাৰিব ভিডিঅ'টো, এইদৰে কাটিব পাৰিব। যদি নেকাটে ফুল গোটেইটো বনাম বুলি ভাবিছে গোটেইটো বনাব পাৰিব। মই মানে কি আপোনালোকক জাষ্ট দেখুৱাম কেনেকৈ বনাব লাগে, সেইকাৰণে মই অলপ কাটি লৈছোঁ। ষ্টাৰ্ট বুটনত ক্লিক কৰিব। কৰি পেলাই আপোনালোকে স্পীড বনালে আগুৱাই দিব। বুটন দেখিছে, মই এতিয়া স্লো মোশন বনাম যিহেতু, সেইকাৰণে মই অলপ কমাই দিছোঁ। তেতিয়া মোৰ ভিডিঅ'টো স্লো মোশন হ'ব। অ'কেত ক্লিক কৰিম। কৰি পিনে দেখিছে ল'ডিং হৈ আছে, অলপ টাইম ৰখিব লাগিব। ল'ডিং হৈ আছে ফ্ৰেণ্ড। ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক, লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু প্লিজ ফ্ৰেণ্ড আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। নতুন নতুন ভিডিঅ' বনালে আপোনালোকে আগতীয়াকৈ পাই যাব। অলপ টাইম ৰখিব ফ্ৰেণ্ড। হৈ গ'ল দেখিছে ভিডিঅ'টো কিমান শ্ল' হৈছে। এইদৰে স্লো মোশন ভিডিঅ' বনাব পাৰিব। চাওক ভিডিঅ'টো কিদৰে শ্ল' হৈছে। দেখিছে ভিডিঅ'টো কিমান শ্ল' হৈছে। দেখিছে শ্ল' কিমান হৈছে। আপোনালোকে যদি ভিডিঅ'টো ডিলিট কৰিব বিচাৰে ডিলিটত ক্লিক কৰি অ'কে কৰিলে হ'ল। মই ডিলিট নকৰোঁ। যদি শ্বেয়াৰ কৰে এইটো শ্বেয়াৰ বুটনত ক্লিক কৰক। কৰি পেলাই আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰিব। দেখিছে নহয়, ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কৰক, কমেণ্ট কৰক, বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰক, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।